প্ৰিয় দৰ্শক মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়াত হায়েষ্ট বিক্ৰী হোৱা SUV গাড়ীকেইখনৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 নম্বৰ পজিশ্যনত স্থান পাইছে মহেন্দ্ৰ SUV স্কৰ্পিঅ'। স্কৰ্পিঅ' গাড়ীখন ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়াত 2588 ইউনিটছ বিক্ৰী হৈছে। স্কৰ্পিঅ' গাড়ীখন আপোনাৰ অনলি ডিজেল ইঞ্জিনতহে পোৱা যায় আৰু এই গাড়ীখন মেনুৱেল ট্ৰেন্সমিশ্যন দিয়া হৈছে আৰু স্কৰ্পিঅ' এক্স শ্ব'ৰুম প্ৰাইচ 12.81 আপ টু 17.66 লাখলৈকে পোৱা যায়। 9 নম্বৰ পজিশ্যনত স্থান পাইছে MG হেক্টৰ। ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়াত এই গাড়ীখন 2722 ইউনিটছ বিক্ৰী হৈছে। হেক্টৰ গাড়ীখন আপোনাৰ পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনতে পোৱা যায়। এই গাড়ীখন মেনুৱেল CVT আৰু ডুৱেল ক্লাছ ট্ৰেন্সমিশ্যনত দিয়া হৈছে আৰু হেক্টৰ গাড়ীখনৰ এক্স শ্ব'ৰুম প্ৰাইচ 13.50 আপ টু 19.36 লাখলৈকে পোৱা যায়। 8 নম্বৰ পজিশ্যনত স্থান পাইছে টাটা মটৰ্ছৰ হেৰিয়াৰ। টাটা হেৰিয়াৰ ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়াত 2821 ইউনিটছ গাড়ী বিক্ৰী হৈছে। এই গাড়ীখন আপোনাৰ অকল ডিজেল ইঞ্জিনতহে পোৱা যায় আৰু এই গাড়ীখন আপোনাৰ মেনুৱেল আৰু অট'মেটিক দুয়োটা ট্ৰেন্সমিশ্যনতে পোৱা যায় আৰু এই গাড়ীখনৰ এক্স শ্ব'ৰুম প্ৰাইচ 14.39 আপ টু 21.09 লাখলৈকে পোৱা যায়। 7 নম্বৰ SUV গাড়ীখন হৈছে মহেন্দ্ৰ থৰ। থৰ গাড়ীখন আপোনাৰ ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়াত 3134 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখন আপোনাৰ পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনতে পোৱা যায় আৰু এই গাড়ীখন মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যনত দিয়া হৈছে। এক্স শ্ব'ৰুম প্ৰাইচ 12.78 আপ টু 15.08 লাখলৈকে পোৱা যায়। 6 নম্বৰ পজিশ্যনত স্থান পোৱা গাড়ীখন হৈছে মহেন্দ্ৰা XUV 300। এই গাড়ীখন অল অভাৰ ইণ্ডিয়াত ছেপ্টেম্বৰ মাহত 3693 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখন পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনে দিয়া হৈছে। XUV 300 মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যন দিয়া হৈছে। এই গাড়ীখনৰ এক্স শ্ব'ৰুম প্ৰাইচ 7.96 আপ টু 13.46 লাখলৈকে পোৱা যায়। 5 নম্বৰ পজিশ্যনৰ স্থান পাইছে কিয়া ছনেট। ছনেট অল অভাৰ ইণ্ডিয়া ছেপ্টেম্বৰ মাহত 4454 ইউনিটছ বিক্ৰী হৈছে। কিয়া ছনেট পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনতে পোৱা যায়। এই গাড়ীখন মেনুৱেল DCT আৰু অট'মেটিক ট্ৰেন্সমিশ্যন দিয়া হৈছে। কিয়া ছনেট এক্স শ্ব'ৰুম প্ৰাইচ 6.87 আপ টু 13.51 লাখলৈকে পোৱা যায়। 4 নম্বৰ পজিশ্যনত স্থান পোৱা গাড়ীখন হৈছে হুণ্ডাই SUV ভেনু। ভেনু আপোনাৰ ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়াত 7924 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখন পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনতে পোৱা যায়। এই গাড়ীখন আপোনাৰ মেনুৱেল IMT আৰু ডুৱেল ক্লাছ ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স শ্ব'ৰুম প্ৰাইচ 7.87 আপ টু 13.31 লাখলৈকে পোৱা যায়। 3rd পজিশ্যনত স্থান পোৱা SUV গাড়ীখন হৈছে হুণ্ডাই SUV ক্ৰেটা। ক্ৰেটা অল অভাৰ ইণ্ডিয়া ছেপ্টেম্বৰ মাহত 8193 ইউনিটছ বিক্ৰী হৈছে। ক্ৰেটা আপোনাৰ পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিন দিয়া হৈছে। এই গাড়ীখন মেনুৱেল CVT অট'মেটিক আৰু ডুৱেল ক্লাছ ট্ৰেন্সমিশ্যন দিয়া হৈছে।
এই গাড়ীখনৰ এক্স-শ্ব'ৰুম প্ৰাইচ 11.50 আপ টু 20.29 লাখলৈকে পোৱা যায়। 2 নম্বৰ পজিশ্যনত স্থান পোৱা গাড়ীখন হৈছে টাটা মটৰ্ছৰ নেক্সন। নেক্সন অল অভাৰ ইণ্ডিয়া ছেপ্টেম্বৰ মাহত 9,211 ইউনিটছ বিক্ৰী হৈছে। টাটা নেক্সন পেট্ৰল আৰু ডিজেল দুইটা ইঞ্জিন দিয়া হৈছে। এই গাড়ীখন মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 7.29 আপ টু 13.24 লাখলৈকে পোৱা যায়। টপ 10 লিষ্টত 1 নম্বৰ পজিশ্যনত স্থান পোৱা SUV গাড়ীখন হৈছে কিয়া চেলটছ। চেলটছ ছেপ্টেম্বৰ মাহত অল অভাৰ ইণ্ডিয়া 9,583 ইউনিটছ বিক্ৰী হৈছে। চেলটছ গাড়ীখন পেট্ৰল আৰু ডিজেল দুইটা ইঞ্জিন দিয়া হৈছে আৰু এই গাড়ীখন মেনুৱেল, CVT, অট'মেটিক, DCT আৰু IMT ট্ৰেন্সমিশ্যন দিয়া হৈছে। এই গাড়ীখনৰ এক্স-শ্ব'ৰুম প্ৰাইচ 9.95 আপ টু 18.110 লাখলৈকে পোৱা যায়। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।